তুমি সুন্দৰ বাবা অকলকৰি নিজক অৰণ্যৰ মাজত কি কৰিছা? প্ৰণাম। তথাস্ত। মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীত মাত যে শুনিবলৈ ইমান যে ধুনীয়া। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? বচা পৰিলা গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসীবোৰে যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈও বস্ত্ৰ নাই, তেনেলোকেহে বাচা পৰিলা ই দেশে বিদেশে হৰিগুণ গাই ঘূৰি ফুৰে। এইবাৰ তুমি কৈছা ত্ৰিভুৱন বিজয় দৈত্যপতি হিৰণ্যকশিপুৰৰ পুত্ৰ আৰু ইমান ৰাজকীয় ভোগৰ মাজত তোমালোকৰ হৰিনাম হোৱা আৱশ্যক কি হয়? তুমি ঠিকেই কৈছা প্ৰহ্লাদ। ৰজা ল'ৰাসকলেও হৰি গুণাৰ কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু সেই কথা তোমাৰ পিতাই কোনো কাৰণত মানি নলয়, কাৰণ হৰি তোমাৰ পিতৃৰ চিৰশত্ৰু। মোৰ পিতৃ আছিল হৰি শত্ৰু বুলি ভাবিছিল। তেওঁক একেজন স্বজন কৰা নাই। সঁচা প্ৰহ্লাদ, সকলোকে সেই একেজন ঈশ্বৰ সন্ধান কৰিছে সঁচা, সেই কথা তোমাৰ পিতাই কোনো কাৰণত মানি নলয়, অথচ তোমাৰ মুখত হৰিনাম শুনিলে একেবাৰে ক্ৰোধান্বিত হৈ পৰিব। সেয়ে তুমি হৰিনাম দিব নালাগে প্ৰহ্লাদ। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক এই কথা কম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ ভাল পায়। ধন্য ধন্য তুমি হিৰণ্য নহয়। বচা প্ৰহ্লাদ নিশ্চয় শিকাব কিবা হৰি শব্দ কীৰ্তন বাৰু। বচা প্ৰহ্লাদ হৰিনাম স্বীকাৰ কৰিলে সৌদি দেখিছে সৰোবৰৰ পাৰত গৈ একচিত্তে কংগ্ৰেছ প্ৰহ্লাদ এইবাৰ শিকাম মই তোমাক একচিত্তে হৰিণ শ্ৰৱণ আৰু কীৰ্তন। আপুনি বাৰু তোমাক চিনি পায়নে? এই কথা মই কিয় সুন্দৰ প্ৰহ্লাদ? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ, আপোনাৰ এই সুৱল গীতমান আৰু বীৰৰ ঝংকাৰ মই শুনিছিলোঁ। বচা প্ৰহ্লাদ মই দেখি বিদেশি ঘূৰি ফুৰা সন্যাসী ভকতে কেতিয়াবা হয়তো শুনিবও পাৰা, আৰু সেই কথা বাদ দি তোমাৰ নামে চাগে তোমাৰ মাতৃ একেবাৰে চিন্তা ব্যৰ্থ। সেই হৰিগুণ গানে মাতৃ কাষে আগ্ৰহ, কিন্তু মই গাই যাম, তুমি মোৰ লগে লগে গাই যাবা। এয়া শুনা মই কওঁ
জগতৰ